হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোকৰ ভালনে? মই এতিয়া বনাবলৈ ল'ম এয়া শুকান মাছ। কোনে কোনে ভাল পায় বাৰু আপোনালোকে শুকান মাছ? মইনো কেনেকৈ বনাই খাওঁ শুকান মাছ, সেইটোকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ইফালে শুকান মাছ বনাবৰ কাৰণে মই এইখিনি বস্তু কাটি থৈছোঁ। ইফালে ধনিয়া, বিলাহী, জলকীয়া, পিঁয়াজ, আদা আৰু ৰচুন, এইখিনি বস্তুৱেই দিম মই। এইফালে কেৰাহীখনত মই অকণমান তেল দি দিলোঁ শুকান মাছখিনি অলপ ফ্ৰাই কৰি ল'বৰ বাবে। তেল গৰম হৈ গ'ল, মই এতিয়া দি দিওঁ শুকান মাছখিনি, অকণমান ফ্ৰাই কৰিম। বেছিকৈ কৰিলে মানে দেৰি যাব যে, আৰু দেৰি গ'লে বুলিলে হ'ল আৰু তিতা তিতা লাগিব খাবলৈ, সেইকাৰণে অকণমানহে এনেকৈ ভাজি ল'ম। হৈ গ'ল এইখিনি, মই এতিয়া এইখিনি কাঢ়ি লওঁ। এইফালে আকৌ মই কেৰাহীটো পাতি দিলোঁ। এতিয়া কেৰাহীখন গৰম হৈ গ'ল, মই এতিয়া ইয়াত তেল দি দিছোঁ। তেল গৰম হৈ গ'ল, মই এতিয়া দি দিওঁ পিঁয়াজ, এই মিহি মিহিকৈ কাটি থৈ দিয়া আদা, ৰচুন, ধুনীয়াকৈ এইখিনি ভাজি লওঁ। ৰচুন পিঁয়াজ এনেকৈ কাটি দিলে মানে খাবলৈ বহুত সোৱাদ হয়, পিঁয়াজৰ নিচিনাই ডোখৰ ডোখৰকৈ কাটি কেনে। শুকান মাছ অকলে মইহে খাওঁ ঘৰখনত, ল'ৰা ছোৱালীকেইটাতো নাখায়ে শুকান মাছ। ইহঁত দুটাই ভাল নাপায়, ইহঁতৰ কাৰণে আকৌ মই বেলেগকৈ এখন বনাব লাগিব। এয়া হৈছেগৈ আৰু এতিয়া মই ইয়াত বিলাহী দি দিওঁ। এতিয়া মই অকণমান হালধি দি দিছোঁ আৰু নিমখ দি দিছোঁ। এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ বিলাহীখিনি ভালকৈ সিজিবৰ কাৰণে। এতিয়া মই ঢাকি ৰাখোঁ খন্তেক সময়ৰ বাবে। এইফালে এইখিনি হৈ আৰু বিলাহী সিজিলে আৰু এতিয়া হৈ গ'ল এইখিনি। মই এতিয়া এইয়া শুকান মাছ খাম আৰু আজি যাব ঠিক। দেখিছেনে হৈ গ'ল এইখিনি। এতিয়া মই ইয়াত জলকীয়াকেইটা দি দিওঁ আৰু লগতে কাটি থোৱা ধনিয়াখিনি দি দিওঁ। বাছ হৈ গ'ল আৰু এইখিনি। চাওকচোন বাৰু আপোনালোকে এনেদৰে বনাইনে শুকান মাছ? কমেণ্টত জনাব দেই। এইখিনি শুকান মাছ কেনেকুৱা হৈছে বাৰু বন্ধু বান্ধৱীসকল? আপোনালোকেও বাৰু এনেকৈ বনায়নে? মই যেনেকৈ বনালোঁ। শুকান মাছ কচু শাকত দিও ভাল লাগে, বেঙেনাৰ লগত দিও ভাল লাগে, নহয় জানো বাৰু? তো আপোনালোকেনো কিহৰ লগত কেনেকৈ খায় কমেণ্টত জনাব দেই।